Goswamiৰ আপোনাৰ বেল পিটিশনৰ হিয়াৰিং আছিলে তো 11:30 পৰা আপুনি এতিয়ালৈকে যিখিনি আছিল হিয়াৰিং গোটেইখিনি সম্পূৰ্ণ হ'ল আমাৰ ফলৰ পৰা যিখিনি ক'ব লাগে আমি ক'লো আৰু তেখেতসকলৰ পৰা যিখিনি আপোনাৰ দিব লগা আছিল সেইখিনি তেখেতে ক'লে তো অহা আপোনাৰ 28 তাৰিখে এই বেল হিয়াৰিংটো আপোনাৰ অৰ্ডাৰৰ কাৰণে ডেট ফিক্স কৰিছে মানে আৰু আজি যিখিনি যুক্তি আছে দুই পক্ষৰ পৰা হৈ গ'ল অহা কালিলে নাই ধৰ ডাইৰেক্ট আপোনাৰ 28 তাৰিখে দিব মানে ফাইনাল 28 তাৰিখে আপোনাৰ যেহেতু 26ত আপোনাৰ চাৰ্জৰ অৰ্ডাৰটো আছে সেইকাৰণে অনাৰেবল মেমে আপোনাৰ 28ত বেল হিয়াৰিংটোৰ জাজমেণ্টটো দিব বুলি কৈছে 28ত দিব 26ত আপোনালোক গমাই পাই চাৰ্জৰ অৰ্ডাৰটো আছে সেই চাৰ্জৰ অৰ্ডাৰটো 26ত হ'ব না আপোনাৰ চাৰ্জৰ কাৰণে যিখিনি হিয়াৰিং আছিল অলৰেডি হৈ গ'ল চাৰ্জৰ মিনিংটো এনেকুৱা যে যিকেইটা ছেকশ্যন আপোনাৰ চাৰ্জত আছে সেই ছেকশ্যনকেইটা কোৰ্টে ল'ব লাগিব এতিয়া তাৰ ওপৰত আপোনাৰ হিয়াৰিং হৈ গ'ল একুইজৰ ফালৰ পৰা একুইজে ক'লে যে কিয় আমাৰ এগেইনষ্টত চাৰ্জটো লগাব নালাগে আৰু প্ৰজিকিউশ্যনৰ ফালৰ পৰা আমি আৰু কামাচাৰে ক'লে যে চাৰ্জ এইকেইটা ছেকশ্যনত চাৰ্জ কৰিব লাগিব আৰু আপোনালোকৰ এগেইনষ্টত মানে যিখিনি মেটেৰিয়েল আছে প্ৰপাৰ মেটেৰিয়েল আছে আৰু সেই মেটেৰিয়েল থকাৰ কাৰণে আপোনাৰ এগেইনষ্টত এইখিনি চাৰ্জ লাগিব যেনে 103 মাৰ্ডাৰটো আপোনালোকৰ এগেইনষ্টত আহিব চিটিং আপোনালোকৰ এগেইনষ্টত আহিব এইবোৰ আপোনালোকৰ এগেইনষ্টত আহিব মানে 28 তাৰিখে মানে আদালতে ক'ব আৰু মানে সেকশন লগাইছে কি গ্ৰহণ 28ত আপোনাৰ বেইলৰ জাজমেণ্টটোহে অৰ্ডাৰটোহে আছে 26ত আপোনাৰ ইয়েছ 26ত আছে 26 এইখিনি কথা ক'ব যে এইটাৰ আপোনাৰ চাৰ্জটো লগাব নে নলগাব সেইখিনি অনাৰেবল কোৰ্টে 26ত আপোনাক জাজমেণ্টটো দিব আৰু এটা গুৰুত্বপূৰ্ণ দিন 26 তাৰিখে ইয়েছ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন কাৰণ সেইদিনা আপোনাৰ নিৰ্ধাৰণ হ'ব যে আগন্তুক দিনত মানে সাক্ষী চলিব নে নচলে তো সেইদিনা আপোনাৰ গোটেইখিনি ডিচাইড হ'ব